সরকারি টয়লেট যদি আপনি অনলাইন বা অফলাইন আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ আপুনি 28 ফেব্ৰুৱাৰীত লাভ কৰিব পাৰিব সরকারি টয়লেটৰ প্ৰথম কিস্তি 9000 টকা আৰু এই টকাখিনি লাভ কৰিবলৈ হলে আপোনাৰ কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব এইকেইটা কাম নকৰাকৈ আপুনি সরকারি টয়লেটৰ টকা লাভ নকৰিব পাছত এনে অপেক্ষা থাকি যাব আপুনি কিন্তু টকাখিনি লাভ নকৰিব সেইকাৰণে আপুনি স্কিপ নকৰাকৈ ভিডিঅটো সম্পূৰ্ণ চাব এই ভিডিঅটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব প্ৰথম ভিডিঅৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্টলি পেজলৈ আহিব পাৰিব নহলে আপুনি গুগলৰ সাৰ্চ বাৰত আপুনি সাৰ্চ ভাৰত নেশ্যন গ্ৰামীণ এখানে লিখি আপুনি সাৰ্চ কৰি এইটো ওয়েবসাইটলৈ আহিব পাৰিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপোনাৰ সন্মুখত ইয়াত কেইটামান অপচন আহিছে ইয়াৰ মাজত আপুনি চাব পাৰিব এটা অপচন দি আছে নয়াৰ সাৰ্চ ভাৰত ডাটা দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি এড কৰিব পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি ত্ৰিলানেত ক্লিক কৰিব ড্যাশবোৰ্ডত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত দি আছে ব্লেজ প্ৰগ্ৰেছ ৰিপৰ্ট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰথমতে দি আছে সিলেক্ট ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব তাৰ পিছত ইয়াত দি আছে সিলেক্ট ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দি আছে সিলেক্ট ব্লক ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ব্লকখনৰ নাম সিলেক্ট কৰিব তাৰ পিছত আকৌ তলত আহিব ইয়াত দি আছে সিলেক্ট গ্ৰাম পঞ্চায়ত ইয়াত ক্লিক কৰি আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দি আছে সিলেক্ট ভিলেজ ইয়াত ক্লিক কৰি আপুনি আপোনাৰ গাঁওখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দি আছে সাবমিট আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপোনাৰ সন্মুখত ইয়াত দুটা অপচন আহিব যদি আপুনি পাছনত আবেদন কৰিছিল তেন্তে ইয়াত ক্লিক কৰিব আৰু যদি আপুনি পাছটোত আবেদন কৰিছিল তেন্তে ইয়াত ক্লিক কৰিব আপোনাৰ সন্মুখত ব্লেক নম্বৰ আহিব পাৰে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন তালিকা আহিব আৰু এইখন তালিকা যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব কিন্তু আপোনাক ভেৰিফিকেশন কৰিব লাগিব আৰু কোনসকলে ভেৰিফিকেশন কৰিব লাগিব কোনে ভেৰিফিকেশন নহকৈ টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব সেইখিনি প্ৰসেস আপোনাক জানিব লাগিব সেইখিনি মই ইয়াত আপোনালোকক দেখুৱাই আছো আৰু ইয়াৰ আগত আপুনি প্ৰথমতে এইখন তালিকাত আপোনাৰ নামটো চাব যদি এইখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব আৰু এইখন তালিকাত যদি আপোনাৰ নাম নাথাকে তেন্তে আপুনি টকাখিনি একাউণ্টত কেনেকৈ লাভ কৰিব পাৰিব মই অহা ভিডিঅ'ত আপোনালোকক নেক্সট ভিডিঅ'টো দেখুৱাম সেই প্ৰসেসখিনি মই নেক্সট ভিডিঅ'টোত কভাৰ কৰিম আৰু এইটো ভিডিঅ'ত যিসকলৰ এইখন তালিকাত নাম আছে সেইসকলে কেনেকৈ টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আৰু 28 ফেব্ৰুৱাৰীত যিসকলে একাউণ্টত টকাখিনি লাভ কৰিব সেইসকলৰ মাজত কোনসকলে এই টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব মই ইয়াত আপোনালোকক দেখুৱাই আছো ইয়াৰ পৰা আপুনি এতিয়া বেক আহিব এইখন তালিকাত নাম চোৱাৰ পাছত তাৰপিছত আকৌ আপুনি ইয়াৰ পৰা বেক আহিব হোম পেজলৈ অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে টেইলাৰ ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে সিটিজেন কৰ্নাৰ ইয়াত আপুনি ক্লিক কৰিব ইয়াত দি আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IAHL দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোন নাম্বাৰটো ইয়াত এন্টাৰ কৰিব যিটো দি আপুনি এপ্লাই কৰিছিল সেই নাম্বাৰটো ইয়াত এন্টাৰ কৰি আপুনি গেট OTP-ত ক্লিক কৰিব তাৰপিছত আপোনাৰ মোবাইল ফোনত OTP আহিব সেইটো ইয়াত এন্টাৰ কৰিব এই কেপচা কোডটো তলৰ বক্সত ফিল কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰপিছত আপোনাৰ সন্মুখত আপোনাৰ প্ৰফাইলটো আহি যাব প্ৰফাইলত আপুনি এটা কথা মন কৰিব ইয়াত আপোনাৰ প্ৰফাইলটো ষ্টেটাস এক্টিভ থাকিব লাগিব তাৰপিছত আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ইয়াত চেক কৰি ল'ব যদি আপুনি ইয়াৰ বাবে এলিজিবিলিটি নহয় যোগ্যতা নহয় তেন্তে আপুনি অপেক্ষা থাকিব কিন্তু কেতিয়া টকাখিনি একাউণ্টত লাভ নকৰিব সেইকাৰণে ইয়াত আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপুনি প্ৰথমতে চেক কৰি ল'ব যে এই সরকারি টয়লেটৰ বাবে আপুনি এলিজিবিলিটি নেকি তাৰপিছত ইয়াত দি আছে টিলান ইয়াত আপুনি ক্লিক কৰিব ভিউ এপ্লিকেশনত ক্লিক কৰিব তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথমতে এপ্লিকেশন নাম্বাৰটো ইয়াত পাই যাব এই নাম্বাৰটো আপুনি ৰাখি ল'ব এই নাম্বাৰৰ জৰিয়তে আপুনি কেনেকৈ টয়লেটৰ বাবে কমপ্লেইন কৰিব পাৰিব সেইটো প্ৰসেস মই আপোনাক আন এটা ভিডিঅ' দেখুৱাম সেইকাৰণে এই নাম্বাৰটো আপুনি ৰাখি ল'ব আৰু চেনেলত আপুনি সদায় ভিডিঅ' চেক কৰি থাকিব মই যিসকলৰ প্ৰথম অপচন ত্ৰুটি গৈছে আৰু টয়লেটৰ টকাখিনি এতিয়ালৈকে লাভ কৰিব পৰা নাই সেইসকলে কেনেকৈ অফিচত কমপ্লেইন কৰিব পাৰে সেইখিনি প্ৰসেস মই আপোনাক আন এটা ভিডিঅ' দেখুৱাম পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ষ্টেটাস ইয়াত আপুনি চাব পাৰিব মই এই মোবাইল ফোন নাম্বাৰৰ জৰিয়তে তিনিখন টয়লেটৰ বাবে আবেদন কৰিছিলো আৰু প্ৰথমখনৰ এপ্লিকেশন ৰিসিভ হৈছে আৰু দ্বিতীয়খন আপলোড হৈ গৈছে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সেইকাৰণে আপোনালোকক মই সদায় কৈ থাকো যে আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাব যদি আপোনালোকে সম্পূৰ্ণ নাচায় তেন্তে আপোনালোকে এনে অপেক্ষাত থাকিব এনে ভিডিঅ' চাই থাকিব কিন্তু আপোনাৰ একো লাভ নহব সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি সদায় ৰাখিব পাছত আপুনি চাব পাৰিব ইয়াত শেষত দি আছে ট্ৰেক ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব অলপ লোডিং হ'ব তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব এপ্লিকেশন ৰিসিভড হৈ গৈছে আৰু দ্বিতীয় অপচনটো ডান হৈ গৈছে এতিয়া মই টকাখিনি ডাইৰেক্টলি একাউণ্টত লাভ কৰিব পাৰিম কাৰণ মোৰ সিকিউৰিটি ডান হৈ গৈছে অফিচত যেতিয়া মোৰ ফৰ্মখন চেক কৰা হৈছে চেক কৰাৰ পাছত অটোমেটিকলি দ্বিতীয় নম্বৰ অপচনটো ডান কৰি দিয়া হৈছে অটোমেটিকলি টকাখিনি এতিয়া আমি লাভ কৰিব পাৰিম অফিচত চেক কৰাৰ পাছত সিকিউৰিটি ডান হৈ গৈছে পাছত যেতিয়া অল লোকেশন ফৰ জিঅ টেকিংত আহিব অহাৰ লগে লগে মই টকাখিনি একাউণ্টত ডাইৰেক্টলি লাভ কৰিব পাৰিম সেইকাৰণে আপোনালোকক মই সদায় কৈ থাকো যে আপোনালোকক মই যিখিনি ইনফৰমেশ্যন দিও সেইখিনি আপোনালোকে সোনকালে জানি লওক আৰু ইয়াৰ মাজত যদি কিবা কৰিব লাগে তেন্তে আপোনালোকে কৰি ল'ব আৰু আপোনালোকে টকাখিনি একাউণ্টত 100% লাভ কৰিব পাৰিব আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে এই ভিডিঅ'টো বেছি দীঘল হোৱাৰ কাৰণে মই ইয়াতে এৰি দিছো নেক্সট ভিডিঅ'টো আপোনালোকে মিছ নকৰিব নেক্সট ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ মই আপোনালোকৰ ওচৰত কোনো ধৰণৰ ফেক ভিডিঅ' লৈ নাহো আপোনালোকৰ ওচৰত সঠিক ইনফৰমেশ্যন দিয়াৰ চেষ্টা কৰো সেইকাৰণে মই আপোনালোকক সদায় এইটো কম যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব ষ্টেপ বাই ষ্টেপ প্ৰতিটো ষ্টেপ সুন্দৰকৈ বুজিব তাৰপিছত আপোনালোকে সুন্দৰ এটা কমেণ্ট কৰিব নহলে আপোনালোকে বেয়া কমেণ্ট কৰিব পাৰে একো নাই কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব ইনফৰমেশ্যন মই যিখিনি দিও সেইখিনি আপোনালোকে শুনি ল'ব সো फ्रेंड्स আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে নেক্সট ভিডিঅ'টো মিছ নকৰিব নেক্সট
ভিডিঅ'টোত মই আপোনাক দেখাম যে এইখিনি আপুনি কেনেকৈ পাছ কৰিব পাৰিব মোৰ নিচিনা